বিশ্বনাথৰ শিমলুগুৰি সাৰ্বজনীন ৰাস উৎসৱৰ লাইখুটা স্থাপন। আজি ষষ্ঠদশ বাৰ্ষিক শিমলুগুৰি সাৰ্বজনীন ৰাস মহোৎসৱৰ লাইখুটা ভাগ স্থাপন কৰা হয়। ৰাস উৎসৱৰ লাইখুটা স্থাপন কৰে সাৰ্বজনীন ৰাস মহোৎসৱ কমিটিৰ সভাপতি সত্যেন্দ্ৰ হাজৰিকাই। উক্ত কাৰ্যসূচীত উপস্থিত থাকে সাৰ্বজনীন ৰাস মহোৎসৱ কমিটিৰ প্ৰধান সম্পাদক জয়ন্ত বৰা, ৰতন ভূঞা, সম্পাদক আলোক ভূঞা, অৰূপ বৰা, সহকাৰী সম্পাদক উত্তম কাকতি, ভাস্কৰ বৰা, প্ৰদীপ শইকীয়া, বিত্ত সম্পাদক দীপজ্যোতি বৰা আৰু ৰাস সমিতিৰ উপদেষ্টা যোগেশ্বৰ কাকতি, যোগেশ্বৰ ওজা, অশোক হাজৰিকা, শিৱ দৈমাৰী, উপসভাপতি সূৰ্য বৰা, তিলক বৰা, ললিত বৰা, তপন বৰা, কুশ বৰা, মিলন বৰা, হেৰম্ব বাঢ়ৈ, অনন্ত ওজা, মোহন দাস, জ্যোতিষ ভূঞা, উত্তম ওজা, ময়ূৰ ভূঞা, তপন কাকতি, ৰূপম বৰমুদৈ, বাবলু কুৰ্মী, জিতু কুৰ্মী, গোলাপ হাজৰিকা, কৰুণ বৰা, ৰঞ্জিত কুৰ্মী, নিৰণ কুৰ্মী আদিকে প্ৰমুখ কৰি সমিতিৰ কৰ্মকৰ্তাসকল অহা 29-30 নৱেম্বৰ আৰু 1 ডিচেম্বৰ তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই ৰাস মহোৎসৱ। দুয়োটা নিশাই শ্ৰীকৃষ্ণৰ শিশুলীলাসমূহৰ লগতে গুৰুজনাৰ কালজয়ী নাট কেলি গোপাল নাট ভাগ মঞ্চস্থ কৰা হ'ব। ৰাস মহোৎসৱৰ প্ৰতিটো কাৰ্যসূচীতে সকলোৰে সহায় সহযোগিতা কামনা কৰিছে ৰাস উৎসৱ সমিতিয়ে।